Hello friends, welcome back to my YouTube channel. Friends, মই হয় নিশিতৰা কাশ্যপ আকৌ আহিলো আপোনালোকৰ ওচৰলৈ। আজি মই আপোনালোকৰ আগত এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছো। আপোনালোকে চাই থাকিব সম্পূৰ্ণ কবিতা আবৃত্তিটো। মইতো সদায় ডান্স কৰিয়ে থাকো, নাচোৱে, ব্লগ বনাও। আজি ভাবিছো কিবা এটা নতুন কৰো আৰু লৈ আপোনালোকৰ ওচৰলৈ কবিতা আবৃত্তি এটা আৰু সম্পূৰ্ণ হৈ থাকিব। তো লেটস গেট স্টাৰ্টেড দা কবিতা। কবিতাৰ শিৰোনাম আইতাৰ লিপষ্টিক। কবি শচীন্দ্ৰ কুমাৰ অধিকাৰী। আইতাৰ লিপষ্টিক। আইতাৰ দুয়ো ওঠ ৰঙা টিক টিক, লগাই সদায় চাগে তেওঁ লিপষ্টিক। পিছে বাৰু ক'ত পায় কোনে দিয়ে কিনি, মনে মনে আনি দিয়ে ককায়ে কি জানি। ভাবি কথাষাৰ সুধিলোহে গৈ, হাঁহি হাঁহি আইতায়ে ঢেক ঢেক কৈ। বতাটোৰ পৰা আনি তামোল এখনি, খুন্দনাত সুমুৱাই দিলেচোন সানি। তামোলৰ গুৰিখিনি মুখত ভৰাই, আইতায়ে হাঁহি হাঁহি হেলেঙি লগাই। পিক কৰে ৰসখিনি দিৰে উলিয়াই, দেখি মই হতবাক কিনো কথা পাই। ৰঙা চিঙা পৰি গ'ল ওঠ আইতাৰ, লিপষ্টিকতকৈওচোন এই ৰং ছাৰ। আইতায়ে ক'লে, বোপাই এয়াই লিপষ্টিক, অসমীয়া নাম তাৰ তামোলৰ পিক। ধন্যবাদ।